মানে 110ত উঠি আহি গ'ল পাহাৰত মেগী খোৱা মজাটোৱে বেলেগ গাইস আনিনি 10 কিলোমিটাৰ আনিলে আৰু আনিনিকে এটা জেগা এটা আছে 65 তো ক'ত আছে নাজানো তাৰ ৱাটাৰফলটো ভাল লাগিছে নাই বাৰু কওকচোন বতা মাৰিছে এনেকুৱা বতা মাৰিছে নহয় ৱেলকাম টু মাই ইউটিউব চেনেল গুড মৰ্নিং গাইজ আজি মই আনিনি গৈ আছোঁ যিটো দেখাচাম ৰিজৰ্টৰ পৰা আনিনি গৈ আছোঁ ইয়াৰ পৰা 248 কিলোমিটাৰ আমি এতিয়া ৰছী চছী বান্ধি মেলি যাম আৰু আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব ফাইনেলি বান্ধি চান্ধি হৈ গ'ল মজাকৈ এইটো খুলি যাব এইটো বান্ধিলোঁ ইয়াত আগত বান্ধিম আৰু এতিয়া আকৌ ওলাই যাম আপোনালোক গোটেইখিনি দেখুৱাই আছোঁ মই এতিয়া ওলাইছোঁ দেখাচাম ৰিজৰ্টৰ পৰা আৰু বহুত বস্তু আজি 15 আগষ্ট সকলোৱে ইণ্ডিপেণ্ডেন্স ডে শুভেচ্ছা থাকিল 15 আগষ্টলৈ শুভেচ্ছা থাকিল যাতে সকলোৱে মজাকৈ ফূৰ্তি ফাৰ্তা কৰিব লাগে লাইফত বহুত তো বলক এতিয়া গৈ থাকোঁ আমি আনিনি ট্ৰপলৈ আৰু মায়াদিয়া পাছ আজি হৈ যাম 46 কিলোমিটাৰ ইয়াৰ পৰা মায়াদিয়াটো ওচৰতে আছে টেনশ্যন নাই ইমানখিনি গুড মৰ্ণিং সকলোকে ভিডিঅ'টো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন ফুটপাথ এখনত আহিছোঁ দোকান চোকান বন্ধ আছে তাৰপৰা এইটো মজা গৰমকৈ চব বজাই আছে এটাতো এই ৰাতিপুৱাতে পুৰি খাইছে কেনেকৈ খাইছে এই থাকিব লাগিবতো এতিয়া হা পুৰি বনাই আছে দেখিছে নেকি ধুনীয়াকৈ পুৰি বনাইছে গৰমকৈ আৰু খাই মজাটো বেলেগ লাগে মই ফুটপাথে ভাল পাওঁ এইটো আন্দা ধুনীয়াকৈ কিবা কৰিছোঁ তো এইটো খাই মেলি ধুনীয়াকৈ যাম আহি ধুনীয়াকৈ চেক কৰাব এতিয়া চাহ তাহ খালোঁ এইটো অলপ গৰ্বৰ হৈছে মানে 110ত উঠাই 103 104 110 তেনেকৈ উঠাইছোঁ গাইছ আৰু ৰাস্তা ক্লিয়াৰ কাৰণে উঠাইছোঁ ৰাতিপুৱা মৰ্ণিং কোনো নাথাকে আৰু আপোনালোকক কেতিয়াও নকওঁ চাজেশ্যন নকওঁ যে পাহাৰ ৰাস্তাত বা আনিলেই হওক বা ক'ৰবাত যায় 103 104 নচলাব আৰু এখন FZ-খন কিমান স্পীড যায় মানে আৰু মায়াদিয়াত আমি ৰখিম মেগী চেগী খাম মেগী চেগী খাই পূৰা টিপটপ যাম আজি ভাত খালে অলপ এইটো হৈ গ'ল ৰয়িং টাউন আৰু টাউন মাৰিব আৰু বৰষুণ দিছিলে ইয়াত এতিয়া আমি আহিলোঁ ৰ'দ দিছে খুব ভাল লাগিছে কাৰণ কিয় বৰষুণ দিলে পাহাৰ ৰাস্তাত চলাবলৈ বহুত বেয়া হয় চলতি বাইলেও আহিব পাৰে ডাবুলকৈ মানে ছিংগুল বাইক লৈ আহিব পাৰে বহুতখিনি ল'ৰা আহিছিলে বাট এতিয়ালৈ আহি পোৱা নাই সিহঁতে পাছ চাৰ্জ ল'বলৈ তাত লাইন পাতি আছিলে আৰু পাছ ল'বলৈ ইভিনিং টাইমত চবতকৈ বেষ্ট ইভিনিং টাইমত একো মানুহ নাথাকে আপুনি বিন্দাছ উলিয়াই ল'ব পাৰে কালি মই যেনেকৈ উলিয়াইছোঁ তেনেকৈ বিন্দাছ উলিয়াব পাৰে আৰু 30 টকাকৈ ল'ব আপোনালোকক কালিও কৈছোঁ মই মায়াদিয়ালৈ 47 কিলোমিটাৰ আছে এইটো আনিনি 188 কিলোমিটাৰ দেখিছে কিমান কোলা হৈ আহিছে আপোনালোকে দেখিছে নাই দেখা নাজানো বাট মোৰো মজা লাগিছে মানে কোলা হৈ আহিছে বাই গড মায়াদিয়াত বৰষুণ পৰিবও পাৰে আৰু ৰাস্তা দেখিছে নাই ৰাস্তা ক'ত য'ত ভাল য'ত বেয়া একদম বেয়া এইটো ৱাটাৰফল পৰি থাকে যে যিটো ঠাণ্ডা পৰে ন মা কচম AC পাত্তা নাপায় মানে এনেকুৱা নেচাৰ যিটো একদম বুকুত লাগি যায় মানে ঠাণ্ডাটো যেতিয়া ৱাটাৰফল এটা পাম তেতিয়া মানে ঘপকৈ ঠাণ্ডাটো আহি পৰে ন এনেকৈ ৱাটাৰফল এটা পালে পূৰা মানে ফ্ৰিজত যেনেকৈ বৰফ হৈ থাকে তো তেনেকুৱা অনুভৱ এটা হয় জাম্পাৰ চাম্পাৰ পিন্ধি ল'ব লাগিব ইয়াত এতিয়া ঠাণ্ডা লাগিছে জাম্পাৰ লৈ আহিব আৰু আনিনি আহোঁতে বহুত ইম্পৰ্টেণ্ট ঠাণ্ডা লাগিছে য'ত গৰম হৈছে আপোনালোকে কমেণ্ট কৰি মজা লৈ থাকক ঠাণ্ডা অনুভৱ কৰক ভিডিঅ' চাই বহুত চালিয়া লাগিছে লোক চাওক একো ৰাখিছে কি নাপায় তো আপোনালোকে ভি কেয়াৰফুল মজাকৈ আহিব কিন্তু লাহে শ্ল' ড্ৰাইভ কৰিব কাৰণ কিয় অচিনাকি জেগা এটাত বহুত স্পীড বাইক চলাব দৰকাৰো নাই আৰু লাহে চলাব পূৰা চাকে লৈ আহিব সেইটো উপায় নাইকিয়া হৈছে তো মই ৰখি মেলি মায়াদিয়াতে মই গোটেইখিনি চেঞ্জ কৰিম তো বলক গৈ থাকোঁ বহুত ওপৰলৈ গৈ আছোঁ আৰু এতিয়া মায়াদিয়ালৈ 2 কিলোমিটাৰ আছে আৰু কুঁৱলী চাওক কি মজা মায়াদিয়াত আমি মেগী চেগী খাই ল'ম তাৰপৰা গুৱাহাটীৰ পৰা ল'ৰা দুটা আহিছে তলৰ ইহঁতেতো বহুত পিছত থাকিলে পূৰা মজাকৈ ফটো দুটামান মাৰোঁ ফাইনেলি মায়াদিয়া পাই গ'লোঁ সেইটো মায়াদিয়া পাছ চাওক কুঁৱলী চাওক সেইটো আৰ্মি গাড়ী আছে মায়াদিয়া পাছ এইখন বৰ্ডখন মায়াদিয়া পাছ এতিয়া আহি ৰখিছোঁ আৰু ইয়াত মেগী চেগী খাম মেগী চেগী খাই আৰু লগৰ কেইটামানো লগ পাইছোঁ আৰু বৰষুণটো এতিয়া এৰিলে
এতিয়া কিবা এটা খাই লওঁগে মেগী আহি গ'ল পাহাৰত মেগী খোৱা মজাটোৱে বেলেগ পুৰা মেগী 5 জনৰ কাৰণে এতিয়া গৰম গৰম মেগী মজা লাগিব পুৰা টেষ্টি নে কি কেনেকুৱা চাই লওঁ সেইটো পানী দিয়া নাই বে ছাৰ আৰু কিবা লাগিব নালাগে আৰু নালাগে দেই शाम तक आनी नहीं पहुंचेगा लोग अपना राइजे बेया पाबो न पहाड़ मेगी खा मजाটোৱে বেলেগ জ্বলা দিছে মজা লাগিছে এটা যাম এটা ৰাস্তাৰে মানুহ সুনসান হয় আপোনাৰ অৰুণাচলত মানুহ বিচাৰিয়ে নাপাব এনেকে দুটা আহিলে মজা তো এতিয়া ডাইৰেক্ট আনি নিতে ৰখিম আৰু ৰখি যাব লাগিব কাৰণ কেলে ৰখিবই লাগিব নৰখিলে নকৰিব 123 কিলোমিটাৰ আছে ৰাস্তা এনেকে মাজে মাজে পাব পাহাৰ ৰাস্তা যেতিয়া মজাৰো আছে ঠেকেচনিও আছে লাইফটোত সব আছে ইয়াত পাহাৰ ৰাস্তাত যোৱা মজাটোৱে বেলেগ আৰু কষ্টটোও বেলেগ আৰু ৰাস্তাটো এখন গাড়ী গ'লে আৰু নেক্সট গাড়ীখন যাব নোৱাৰিব মানে ৰাস্তাটো বহুত সৰু হয় আৰু জেগাই জেগাই গৰম জেগাই জেগাই ঠাণ্ডা ইয়াত মানে এনেকুৱা নহয় যে ইয়াতে ঠাণ্ডা ইয়াত গৰম ঠাণ্ডাও হ'ব আনিনি 10 কিলোমিটাৰ এইখন আনিনি সব এতিয়া লাহে লাহে গৈ থাকিম আৰু ৰাস্তাটো ইমান বেয়া নহয় ৰাস্তা পাই গৈ থাকিব মজাকৈ আৰু যিমানখিনি পাৰোঁ দেখুৱাই দিম আৰু আজি ক'ত থাকিম তেতিয়াহ'লে একো উদ্দেশ্যতে বুক কৰা নাই নকৰিলে একো কেছ নাই লৰাই গৈ থাকিলে একো কেছ নাথাকে কৰিলোঁ তো ব'লো এতিয়া গৈ থাকোঁ আহি ৱাটাৰফল এটা পালোঁ ধুনীয়া ৱাটাৰফল আৰু ফাৰ্ষ্ট ষ্টাৰ্টিং ইয়াৰ অকণমান গায়ে ধুৱাই দিওঁ নেকি এখন পাহাৰ দেখিছোঁ না মাজেদি গোপা পাৰ মাজেদি যাওঁ যিমান পাৰে কেছ আনিব ট্ৰাই কৰিব ইয়াত জিপে পিপে মাথাটো নামাৰিব মেইন কথা তাক যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব আৰু এটা কথা বাইকখন কিনাৰত নচলাব এনেকৈ দুইফালৰ পৰা বতাহ এটা মাৰে বাইকখন উৰুৱাই দিওঁ সদায় এইফালে মাৰিব এইফালে যাতে কিবা নহওক পাতলা মানুহ হ'লে সঁচাই দলি মাৰি দিব বাইকেদি চাইকেদি ইমান বতাহ এটা পটককৈ ক'ৰবাত ঝাটকা এটা মাৰে নহয় বতাহটো এইফালেও মাৰে মানে মোকে হিলাই দিছে মানে বাইকখন লৈ তো যিমান পাৰে এইফালে চাইডে চলাব কাৰণ পৰিলেও যাতে ইমান মানত পায় বতাহ এটা মাৰে তেতিয়া ৰখি দিব কিন্তু মোৰ মতে ইয়াত বতাহ 2-3টা জেগাত এতিয়ালৈ পালোঁ মানে বতাহ এটা মাৰি দিয়ে বাইকখন পূৰা এনেকৈ হৈ যায় বেগা বেগিকৈ তো এইটো মন কৰিব আপোনালোকে এতিয়া কোনডোখৰলৈ আহিব নাজানো অলপ ৰাস্তাটো বেয়া আৰু এই পাহাৰখন চাওক কি ধুনীয়া কেনেকৈ হ'ব তেতিয়া ঠাণ্ডা লাগিব তাৰপিছত মায়াদিয়া পাৰ হোৱাৰ পিছত আকৌ লগালগ গৰম উঠিব মানে যিটি হৈ থাকে ঠাণ্ডা গৰম চব সমান তো পটককৈ ৱেডাৰটো চেঞ্জ হৈ যায় চিঙৰি দিলে মানুহ এটাই কৈছিলে আপুনি চিঙৰি দিলে বৰষুণ আহি যায় বোলে আৰু আনি নিলে 43 কিলোমিটাৰ আনি নিলে আৰু আনি নিতকৈ এটা জেগা এটা আছে 65 তো ক'ত আছে নাজানো তাৰ ৱাটাৰফলটো ভাল লাগিছে নাই বাৰু কওকচোন ৱাটাৰফলটো মজা লাগিছে ন পূৰা চালিয়াকৈ আৰু মোৰ লগত মই জাম্পাৰটো পিন্ধিলোঁ মানে এই পোক এটা আছে ভাইটিটোৰ হয় মই জাম্পাৰটো তাৰপৰা লৈ ল'লোঁ তো পোক এটা আছে কাৰণে অলপ ফুলকৈ পিন্ধিছোঁ আৰু হাতখন জ্বলি গৈছে ক'ৰবাত ৰ'দ পৰে ক'ৰবাত নপৰে তো সেইটো কাৰণে আৰু এতিয়া আগলৈ যাম আমি আনিনিতকৈ অকণমান আগবাঢ়িব পাৰোঁ চাওঁ কোনটো ভিউ ভাল আহে আপোনালোকক আৰু দেখুৱাই আছোঁ ফাইনেলি আনিনি পাই গ'লোঁ আহি লওঁ মই আনিনি বহুত বতাহ মাৰি আছে দেখিছোঁ আনিনি বহুত বতাহ দেখিছে নাই বহুত বতাহ গৈ থাকোঁ আনিনি এটা ৰুমত 1500 কৈ আছে এজন হ'ব পাৰে এইটো চাওক এনেকৈ ৰুমটো হয় এজন হ'ব আৰু হেলিকপ্টাৰ নতুনকৈ পৰিব আনি নিলে এইটো আপোনাক অলপ জুম কৰি দেখা আছোঁ এইটো হেলিকপ্টাৰ পৰা জেগা এটা আহি চাব পাৰিব আৰু ভিউ চাওক আনিনি এখন আপোনালোক দেখিছে সেইটো কোনো 700 নহয় সেইটো যোনটো ইউটিউবাৰে কৈছে তাক বেয়াকৈ কমেণ্ট কৰক যিমান পাৰে যদি দামটো এজন থাকিলে 1000 দুজন থাকিলে 1500 আৰু ইয়াত বাতি চিষ্টেম দিয়ে ভাতটো এবাৰে দিয়ে বাতি চিষ্টেমত তো তলত গৈ আপোনালোকে খাব পাৰে ধুনীয়াকৈ সেইটো ভাল লাগিছে এতিয়া চিকেন নুচুৱে বুলি ক'লে মানুহজনী তাৰপৰা আজি চুব নাপায় মঙলবাৰ কাৰণে নুচুৱে চাগে তো চিকেন দি নাখাওঁ আজি ডিম দি খাম ভাত হৈ গ'ল এইটো দালি এইটো ভাজি এইটো আন্দা আৰু 5 জনৰ কাৰণে বহি গ'ল আৰু এটাতো হাত নোধোৱাকৈ বজাইছে মিছা থাকিলে গৈছে এতিয়া ভাতটো খাই আমি অঞ্জিনা হোটেললৈ আহিছিলোঁ
নিৰামিষ ভাত 150, চিকেন থালি 250 টকা। আপোনালোকে চবতে পাব, কিন্তু ইয়াত গৰম গৰমকৈ বনাই দিব। আৰু নেপালী মানুহ ঘৰ হয়, পূৰা ধুনীয়াকৈ বনাই দিব। সেইটো আণ্টি ইয়াত আহি ধুনীয়াকৈ খাব পাৰিব গৰম গৰমকৈ। গোটেইখিনি পূৰা মেইন পইণ্টতে আছে বাৰু, মই আপোনাক বাহিৰখিনি দেখুৱাম। মেইন পইণ্টতে আছে। ভাত চাত খাই আহিলোঁ, আকৌ ইয়াতে আহি পাই গ'লোঁ এই ৰিজৰ্টকেইটাত। আৰু এতিয়া ভিডিঅ'টো আমি শেষ কৰোঁ। যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন এটা ভিডিঅ' আপোনালোক লগ পাই আছোঁ কাইলৈ আনিনি, য'ত মেইন পইণ্টকেইটা আছে আপোনালোক দেখুৱাই আছোঁ। আৰু এই ভাইটি গুৱাহাটীৰ পৰা, আৰু এইফালে কাৰ্বি আংলঙত থাকে, বাট গুৱাহাটীতে থাকে। তো এতিয়া ভিডিঅ'টো ইন কৰোঁ, আৰু গুড নাইট সকলোকে। এণ্ড কৰাৰ আগত এটা কথা ক'ব বিচাৰিছোঁ, চবে আনিনি এবাৰ হ'লেও আহিবা, एकदम बूम सेक्सी प्लेस। आप लोग से भैया का जो आप चैनल है वो सीरीज देखना अनिनी का, बहुत अच्छा ड्रोन शॉट है, वीडियो क्लिप है, जो कि आप लोग को सहायता करेगा आप लोग इस जगह पे जो प्लेसेस विजिट करते हो। तो इतना बोलना चाहता हूँ। गुड नाइट गाइस, गुड नाइट, बाय बाय, टेक केयर, टाटा।